বন্ধু বান্ধৱীসকল, নাগাৰা নামৰ বাহিৰেও এইবাৰ ৰাজনীতিত যোগদান কৰিব কৰিশ্মা নাথে। হয়, নাগাৰা নামৰে সমগ্ৰ অসমতে ভাইৰেল হৈ পৰা কৰিশ্মা নাথৰ চৰ্চাৰ যেন অন্ত নপৰে। পুনৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কৰিশ্মা নাথ বোলে ৰাজনীতিত যোগদান কৰিব। কিন্তু কৰিশ্মা নাথে কোনটো দলত যোগদান কৰিব সেই বিষয়ে কৰিশ্মা নাথে কি ক'লে? আপুনিও আচৰিত হৈ পৰিব কৰিশ্মা নাথে যোগদান কৰিব বিচৰা ৰাজনৈতিক দলটোৰ নাম শুনিলে। কৰিশ্মা নাথে দৈনিক অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ সদায় নাম পৰিৱেশন কৰি আহিছে। ঠিক তেনেদৰে সদায় ছোৱালীজনীৰ নতুন বিতৰ্কতো সোমাই পৰে। এতিয়া আকৌ ৰাজনীতিত যোগদান কৰিব বুলি এই বিতৰ্কৰ বিষয়ে কৰিশ্মা নাথক সোধাত কৰিশ্মা নাথে জনায় যে কৰিশ্মা বৰ্তমান এইবিলাক বস্তুৰ বাবে উপযুক্ত বয়স হোৱা নাই। আৰু কৰিশ্মা নাথ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত দেখা পোৱা যাব বুলি ওলাই থকা খবৰটোৰ বিষয়ে সোধাত কৰিশ্মা নাথে এই বিষয়টো একো গম পোৱা নাই বুলি জনায়। আৰু মিছামিছি এনেবোৰ কথা কোনোবাই প্ৰচাৰ কৰা বুলিও মন্তব্য কৰে কৰিশ্মা নাথে। বাকী আপোনাৰ মন্তব্য কি সেয়া জনাব আমাৰ কমেণ্ট বক্সত। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।